ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ ভিডিঅ'টোত কোৱা কথাবোৰত মোৰ যদি কিবা ভুল হৈ যায় আপোনালোকে সকলোৱে মোক ক্ষমা কৰিব washimbooktube চেনেলৰ আজিৰ ভিডিঅ'ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ স্বৰ্গীয় হোমেন বৰগোহাঁই ছাৰৰ পিতা পুত্ৰ নামৰ কিতাপখনৰ এটা সামাৰি আগবঢ়াব বিচাৰিছো পিতা পুত্ৰ নামৰ কিতাপখনৰ আৰম্ভণিতে মৌঘুলি নামৰ গাঁৱত বসবাস কৰা শিৱনাথ ফুকন নামৰ এজন শিক্ষিত ব্যক্তিৰ কথাৰে আৰম্ভ কৰা হৈছে যিজন এই কিতাপখনৰ মূল চৰিত্ৰ মৌঘুলি গাঁওখনত খেতি কৰিবলৈ যিমানখিনি ভাল ৰূপিত মাটি আছে সেই গোটেইখিনিৰ গৰাকীয়ে হৈছে শিৱনাথ ফুকন কিতাপখন যদি আপোনালোকে পঢ়িছে তেনেহলে আপোনালোকে গম পাবই কিতাপখনৰ ঠায়ে ঠায়ে শিৱনাথ ফুকনৰ মনটো বৰ্তমান সময়ৰ পৰা অতীতলৈ উৰা মাৰে আৰু সেই তেতিয়াই গম পোৱা যায় তেওঁৰ অতীতৰ কিছুমান স্মৃতিৰ কথা শিৱনাথ ফুকনক এনে এজন ব্যক্তি হিচাপে দেখুওৱা হৈছে যিজনে সামাজিক পদমৰ্যাদাৰ শীৰ্ষত সদায় থাকিব বিচাৰে সেই পদমৰ্যাদাৰ পৰা তেওঁ কোনোদিনে তললৈ আহিবলৈ নিবিচাৰে অৰ্থাৎ সেই পদমৰ্যাদা লাঘৱ হোৱাটো তেওঁ কেতিয়াও নিবিচাৰে আন বহু কথাৰ লগতে কিতাপখনত মাক দেউতাক আৰু তেওঁলোকৰ সন্তানৰ লগত থকা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছে কিন্তু সন্তানৰ কিছুমান কৰ্মৰ দ্বাৰা শিৱনাথ আৰু তেখেতৰ পত্নীয়ে মনত যে কিমান কষ্ট পাইছিল সেই বিষয়েও কিতাপখনত পঢ়িবলৈ পাব আপোনালোকৰ যিসকলে কিতাপখন পঢ়িছে তেওঁলোকে শিৱনাথ ফুকনৰ ল'ৰা ছোৱালী কেইটাৰ নাম তলত কমেণ্ট কৰকচোন কিতাপখনৰ কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনালোকে এটা গাঁৱলীয়া পৰিৱেশৰ বৰ্ণনা লাভ কৰিব কিতাপখনত আমি সকলোৱে সাধাৰণতে এটা গাঁৱলীয়া পৰিৱেশৰ লগত সকলোৱে পৰিচিত যেনেকৈ আমি গাঁৱলীয়া পৰিৱেশত দেখোঁ গৰখীয়াই সন্ধিয়া কিদৰে গৰু গাই ঘৰলৈ উভতাই আনে পথাৰত ধান দাই থকা দাৱনীবোৰ আৰু মতা মানুহবোৰে কিদৰে ধানৰ ডাঙৰিবোৰ ঘৰলৈ আনি থাকে আদিৰ দৰে কথাসমূহ সুন্দৰকৈ কিতাপখনত উল্লেখ কৰিছে কিতাপখনৰ লগতে মৌঘুলি অঞ্চলৰ বিধ্বস্ত ৰাস্তা ঘাটসমূহৰ কথাও কোৱা হৈছে যি ৰাস্তা ঘাট বাৰিষাৰ সময়ত যথেষ্ট ভয়ানক হৈ পৰে কিতাপখনত দেশৰ স্বাধীনতাৰ আগৰ আৰু পাছৰ সময়ৰ সমাজখনৰ বিষয়ে উল্লেখ কৰা হৈছে সমাজত দেখা পোৱা উচ্চ নীচ ধনী দুখীয়া ধৰণৰ বিভাজন কিতাপখনৰ কাহিনীটোতো পঢ়িবলৈ পাব আপোনালোকে কিতাপখনৰ কাহিনীটোত আৰু পঢ়িবলৈ পাব স্বাধীনতাৰ আগত মৌঘুলিৰ যিসকল লোকে স্বাধীনতা লাগে লাগে বুলি আন্দোলন কৰি ফুৰিছিল সেইসমূহৰ ভিতৰত বহুতেই স্বাধীনতাৰ পাছত সাধাৰণ মানুহৰ কথা ভাবিবলৈ বাদেই দিলে কেৱল সমাজত নিজৰ প্ৰতিপত্তি আৰু সম্পত্তিৰ পাহাৰ বনোৱাতে বেছিকৈ উঠি পৰি লাগিল আৰু এটা বিষয়ৰ ওপৰত আপোনালোকে কিতাপখনৰ বহুসংখ্যক পৃষ্ঠাত পঢ়িবলৈ পাব সেইটো হৈছে মৌঘুলি গাঁৱত মদৰ প্ৰচলন কিদৰে বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল সেই বিষয়ে মৌঘুলি গাঁওখনত হোৱা মদৰ প্ৰচলনে গাঁওখনৰ পৰিৱেশটো বহুত বেয়া কৰি তুলিছিলে গাঁওখনত থকা চৰকাৰী আবকাৰী বিভাগৰ বিষয়াসকলেও মদৰ প্ৰচলন বন্ধ কৰাৰ সলনি তেওঁলোকৰ আশ্ৰয়তে মদৰ প্ৰচলন আকৌ বাঢ়িবলৈ ধৰিছিলে এই মদৰ প্ৰভাৱৰ পৰা শিৱনাথ ফুকনৰ এজন পুত্ৰও বাদ পৰি যোৱা নাছিল সিও মদৰ নিচাত পৰি প্ৰায় নষ্ট হোৱাৰ দৰে হৈছিল কিন্তু লগতে শিৱনাথ ফুকনৰ আন এজন পুত্ৰই মৌঘুলি গাঁৱৰ পৰা মদৰ প্ৰচলন বন্ধ কৰাৰ বাবে তেওঁৰ এজন বন্ধুৰ লগ লাগি গাঁৱত কিদৰে মদৰ প্ৰচলন বন্ধ কৰিব পাৰি তাৰ বাবে এখন সভা অনুষ্ঠিত কৰাৰ পৰা আদি কৰি গাঁৱত থকা দুৰ্নীতিপৰায়ণ আবকাৰী ইন্সপেক্টৰক বদলি কৰাৰ ৰাইজৰ অনুৰোধ লৈ বিভাগীয় মন্ত্ৰীৰ ওচৰলৈ যোৱাৰ সমস্ত কথা কিতাপখনত আপোনালোকে পঢ়িবলৈ পাব এই ভিডিঅ'টো বনোৱাৰ কিছুদিন আগতে মই এই কিতাপখন পঢ়িলোঁ কিতাপখন পঢ়ি মোৰ ভাল লাগিল আপোনালোকৰ কোনে কোনে এই কিতাপখন পঢ়িছে তলত কমেণ্ট কৰকচোন আকৌ এটা নতুন ভিডিঅ'ত এখন নতুন কিতাপৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ